নমস্কাৰ, মই ভাস্কৰ। আজি আমি এটা ৰিচাৰ্জেবল টৰ্চ ভাল কৰিম। টৰ্চটো জ্বলা নাই আৰু বহুত দিন পৰি আছিলে। মই ইয়াৰে SMD লাইটটো খুলি লওঁ। SMD লাইটটো অলপ এই মাজৰখিনিত ক'লা পৰি আছে, যিহেতু আৰু প্ৰায়ভাগ ৰিচাৰ্জেবল লাইট আচলতে SMD লাইটটো বেয়া হোৱাৰ ফলতে নজ্বলে। চাই লওঁ বাৰু, খুলি লৈ চেক কৰিম। এইটো কণ্টিনিউটি মোডত, মাল্টিমিটাৰটো কণ্টিনিউটি মোডত ৰাখি আমি চেক কৰিব লাগে। যদি SMD লাইটটো ভালে আছে তেতিয়াহ'লে SMD লাইটটো গ্ল' কৰিব অলপমান। চাওক, ফ্ৰক্স দুডাল মই উল্টা উল্টি কৰি লগাই দিছোঁ, এইটো বেয়া আছে। মই এইটো বাৰু নতুনটো চেক কৰি দি আছোঁ। এইটো মই বেলেগ এটা হেৰিৰ পৰা খুলি ৰখা। হেৰি চাওক, অলপ গ্ল' কৰিছে। এইটো SMD ভালে আছে, এইটো মই ফিটিং কৰিম এতিয়া। মই SMD লাইটটো তাৰ যিটো কেচিং আছে, কেচিঙত লগাই ল'লোঁ। তাৰপিছত হিটচিংখন লগাম। হিটচিংখনত ফিটিং কৰি ল'লোঁ আৰু হিটচিংখনত চাব যাতে আমাৰ যি দুখন লেগ আছে LED-ৰ SMD লাইটটোৰ যাতে টাচ নহয়, নহ'লে দুটা টাচ হৈ বেটাৰীটোত শ্বৰ্ট হ'ব। এতিয়া আমি ফিটিং কৰোঁ হিটচিংখন। চল্ডাৰিংখিনি ভালকৈ কৰি দিওঁ। ভালদৰে কৰি দিলোঁ। এতিয়া DC কণ্টিনিউটি DCত কাৰণে মাল্টিমিটাৰটো DCত লৈ ল'লোঁ। চালোঁ বেটাৰীটোতো আমাৰ চাৰ্জ খুব কম আছে। আমি টৰ্চটো গোটেই খুলি লওঁ। টৰ্চৰ বেটাৰীটো কমপ্লিট ডেড হৈ আছে, বহুত দিন যিহেতু থোৱা হৈছিলে, সেইকাৰণে ডেড হৈ আছে। তাক আমি খুলি লৈ বেটাৰীটোত আমাৰ চাৰ্জাৰৰ সহায়ত এক্সট্ৰা কৰি চাৰ্জ দিয়াৰ চেষ্টা কৰোঁ, যদি হয়। যদি নহয়তো আৰু চাই লওঁ কি হয়। এটা খুলি ল'লোঁ গোটেইখিনি। বেটাৰীটো চাওক, বেটাৰীটো আমাৰ বহুত দিন থোৱা আছে ন, সেইকাৰণে বেটাৰীটো কমপ্লিটলি ডিচাৰ্জ হৈ গৈছে। 1.4 ভোল্ট মান আছে, য'ত 4 ভোল্টৰ বেটাৰী হয়। এইটো আমি মোৰ এডাল
12 ভোল্টৰ আপোনাৰ চাৰ্জাৰ এডাল আছে, চাৰ্জাৰডালেদি মই বেটাৰীটোত হিট কৰিব চাওঁ। অলপ হিট দি লওঁ। হিট দি ল'লে আৰু বেটাৰীটো চাৰ্জ হোৱাত অলপ সহায় হ'ব। এয়া চাওক আমাৰ লাইটটো জ্বলিছে। আমাৰ বেটাৰীত আমাৰ চাৰ্জাৰৰ সহায়ত আমি কাৰেণ্টটো দিয়াৰ লগে লগে আপোনাৰ বেটাৰীটোৰ যিটো লাইট LED লাইটটো SMD লাইটটো জ্বলিছে। এই চাওক আমাৰ বেটাৰীটোৰ অলপ সেই আছে, তো চাৰ্জ নাই, সেইকাৰণে আমাৰ বেটাৰীটো লাইটটো জ্বলাব পৰা নাই। এতিয়া আমি ফিটিং কৰোঁ। ফিটিং কৰি লৈ এইটো চাৰ্জত দি থৈ দিম। চাৰ্জত দিয়াৰ পিছত আপোনাৰ যেতিয়া বেটাৰীটো চাৰ্জ হৈ যাব তেতিয়া আপোনাৰ লাইটটো জ্বলিব। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বটনটোও দবাই দিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ ৰিপেয়াৰিং ৰিলেটেড ভিডিঅ'ই বেছিভাগ বনাওঁ আৰু আপোনালোকৰ লাইক কমেণ্টেই মোৰ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। সেয়া চাওক মই AC এডাপ্টাৰডাল লগাই লৈছোঁ। এতিয়া চাৰ্জত দিলোঁ। এই চাওক ৰঙা লাইটটো জ্বলিছে। মই লাইটটো বন্ধ কৰি দিওঁ ৰ'ব। এতিয়া লাইটটো এই চাওক জ্বলিছে। এতিয়া তাৰমানে আমাৰ টৰ্চটোৱে আমাৰ লাইন পাইছে আৰু চাৰ্জ লোৱাত আৰম্ভ কৰি দিছে। ধন্যবাদ।